ডাবৰ জেগাত নাইকল আহিব আৰু ইফালে ৱালখন আমাৰ অলপমান ক্ৰেক হৈছিলে হাই হেল্ল' গুড মৰ্নিং ৱেলকাম টু আমাৰাছ ফেমিলি মই নৱনীতা আৰু মই আমু আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ আৰু আজি হয় দেওবাৰ আৰু আপোনালোক সকলোকে হেপী সানডে মোৰ মুখত আছে খেজুৰৰ গুটি মানে মই খেজুৰ খাইছিলোঁ আৰু এইফালে খাই আছোঁ ব্লেক কফি দেওমণি গজমণি কাপোৰ জাপিব লাগে কেনেকৈ থৈছা কাপোৰ হা ঘৰত কাপোৰ এনেকৈ থয় কাপোৰ জাপি দিওঁ গেঞ্জি এইটো গেঞ্জি নেকি তোমাৰ আৰু শুনাচোন মোক কোনোবাই কৈছিলে হা তুমি বোলে মোবাইল চাই থাকা টিভি চাই থাকা পঢ়া শুনা নকৰা হয় নেকি কোনোবা কমেণ্ট দিছে এনেকৈ জানা দাদা কোনোবা এজনে কমেণ্ট দিছে কৈছে কি অনবৰতে তাই ভিডিঅ' বনাই থাকে ইমান মোবাইল চাই এনেকৈ কৈছে কিবা কৈছে কৈ দিয়াচোন তুমি মোবাইল চোৱা নে নোচোৱা ছমাহতে স্কুল যোৱা বেগ লৈ যায় স্কুল ছমাহতে গৈছা হা ছমাহতে আমাৰ আমু স্কুল গৈছে কিয় তুমি ভিডিঅ' বনাই থাকা নেকি তুমি ডান্স কৰি আৰু গান গাই ভাল পোৱা ন আৰু এইফালে ৱালখন আমাৰ অলপমান ক্ৰেক হৈছিলে এইটোৱে আজি হোৱাইট চিমেণ্ট অলপ লগাই দিব কালাৰ কৰি আছে কি ক'বা আমুৰ স্কুল যোৱাৰ ওপৰত আমাৰ স্কুল যা ছমাহতে স্কুল যাব তাই বোলে গ'ল ন ছমাহতে গৈছে বোলে তাই স্কুল ছমাহতে স্কুল গৈছিলা বেগ নাই হাততে কিতাপ লৈ গৈছে হাততে কিতাপ আৰু বক্স এটা লাগিছে হেৰি তুমি হেৰি কৰাচোন অহা বছৰৰ পৰা স্কুল যাব লাগিব আৰু ছমাহতে যাম ছমাহত যাব বুজিছা নাই এতিয়া ছমাহ হোৱাই নাই তাই ধুনু পিন্ধিছা এইটো এইফালে আহাচোন ওচৰলৈ আহা এয়া আমাৰ আমু তাইক জাপিব দিলো তাই সেয়া কৰি আছে কি কৰিছে আমুৱে বিচাৰি আছে পেঞ্চিল তাই বোলে আজি কিবা কৰিব কি কৰিবা কৈ দিয়া লিখিবা দিয়া মোক পেঞ্চিল মোকো দিয়া ময়ো লিখিম চাচোন বদমাছটোক চাচোন এইটো কেনেকে সাউন্ড থাকে ঠিক আছে
লৈ আহিলে পাপা পানী ওকে ওকে তাই নাৰিকল আৰু ডাবৰ পানীটো মানে বিৰাট ভাল পাই খায় তো এতিয়া দেউতাকে লৈ আহিছে যে পুৰা দেউতাকৰ লগত লাগি আছে কাটি দিব লাগে পাপাই কি কৰি আছে মা কি কৰি আছা তুমি ডাবৰ জেগাত নাৰিকল আহিব হা ডাব কৈছিলো এটা ডাব আহিলে এটা নাৰিকল আহিলে নাৰিকলটো এৰি দিম কাটি আছো আমাৰ নাৰিকল এৰুৱা প্ৰচেছ চলি আছে খাব পাওঁ নাপাওঁ নাজানো কিন্তু এখন ধাৰেই নাই এখন কাটিব দিগদাৰ এনেকৈ কাটি আছো উপায় নাই কটাৰীখন এনেও ধাৰ কৰিব লগা হৈছে ন আৰু এইফালে ৰ'দটো বাপৰে ৰ'দ চোৱা আমি দেখা নাই ইছৰাম অৱস্থাই নাই কেনেবাকৈ কিবা এটা হৈছেগৈ আৰু আজি আমাক নাৰিকল খুৱাইহে এৰিব নেকি ভাল কটাৰী নাই এখন অৱস্থাই নাই এই কটাৰী দি কাটিব লগাইছে নাৰিকল তাকো কেঁচা নাৰিকল মই ঘামিছো সেইটো চিন্তা নাই পাপা ঘামিছে সেইটো বেছি চিন্তা আৰু মই ঘামিছো মই ঘামা নাই তেতিয়াহ'লে দুটা ৰঙা ৰঙা পিন্ধি আছো চোৱা দুটাই চাইছো পাপা ৰবা খাবলৈ কিন্তু টেষ্টি আছে তো ঘৰৰ অলপমান কিবা কিবি কাম আছিলে সেইখিনি আমি কমপ্লিট কৰি ল'লোঁ আৰু এতিয়া বাজিছে ইভিনিং 6:30 আৰু মই বনাব যাব লৈছোঁ আমাৰ তিনিটাৰ কাৰণে ইভিনিং স্নেক্স দুইটাৰে ভোক লাগিছে পুৰা চিঞৰি আছে তো আজি মই বনাম এভোকাডো চেণ্ডউইচ আমাৰ কাৰণে আৰু লগত বনাম এইটো ফ্ৰেঞ্চ ফ্ৰাইজ তো এভোকাডো চেণ্ডউইচৰ কাৰণে প্ৰথমতে মই ইফালে এভোকাডো কাটি ল'লোঁ গ্ৰাইণ্ড কৰিবৰ কাৰণে তো ইয়াতে দিছোঁ মই 2 ফুটা নহৰু আৰু ইয়াত দিছোঁ মই গ্ৰীক য়োগাৰ্ট এপিগেমিয়াৰ গ্ৰীক য়োগাৰ্ট আৰু এতিয়া মই এইখিনি গ্ৰাইণ্ড কৰি ল'ম তো এয়া মই গ্ৰাইণ্ড কৰি ল'লোঁ আৰু এতিয়া ইয়াতে মই অকণমান নিমখ মিক্স কৰিম আৰু এভোকাডোটো আচলতে বহুত ক্ৰিমি টেক্সচাৰ এটা হয় আৰু ইয়াতে বহুত ফাইবাৰ আৰু বহুত ভিটামিনছ আৰু মিনাৰেলছ আছে আপোনাৰ চকুৰ কাৰণে ভাল হয় বনছৰ কাৰণে ভাল স্কিনৰ কাৰণে ভাল বহুত বহুত বেনিফিচিয়েল হয় এভোকাডোটো অলপ কষ্টলি হয় বাৰু কেতিয়াবাহে খাওঁ আমিও ইমান এফৰ্ড কৰিব নোৱাৰোঁ এতিয়া মই ব্ৰেড কেইখন অকণমান সেকি ল'ম এইফালে বনি আছে ফ্ৰেঞ্চ ফ্ৰাইজ অলপমান ফেটছ লগত ব্ৰেড কেইখন সেকি এতিয়া মই ইয়াতে গ্ৰাইণ্ড কৰা এভোকাডোখিনি লগাই দিলোঁ লগাই দি পেলাই ইয়াতে অকণমান ওপৰত মৌ দি দিম তো এয়া মোৰ চেণ্ডউইচ ৰেডি আদা দিয়া চাহ ৰেডি লগতে ফ্ৰেঞ্চ ফ্ৰাইজো ৰেডি ইয়াতে মই কলা নিমখ আৰু চাট মছলা দিছোঁ আৰু অলপমান পাপৰো ভাজি লৈছোঁ ফেটছ খাইছোঁৱে যিহেতু লগতে অলপমান এইটোও খাই দিওঁ আৰু গৰমত মোৰ অৱস্থা দেখিছেনে একেবাৰে ইজি হয় আৰু লগতে হেল্ডি আৰু টেষ্টিও হয় যদি আপোনালোকে বিচাৰে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু ট্ৰাই কৰি চাই খাই কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এজ এ ব্ৰেকফাষ্টো আপোনালোকে খাব পাৰে এইটো বহুত ভাল হয় আৰু ল'ৰা ছোৱালীকো দিব পাৰে নিজৰ লগতে লোৱা আমুল এইটোৱে নাই মাথাই নাই আমুল খাৰা হৈ খোৱা আমুল খাৰা হৈ খোৱা আৰু ব'লক আজি ব্লগটো ইয়াতে শেষ কৰোঁ আই হোপ আপোনালোকে আমাৰ ভিডিঅ'টো চাই এনজয় কৰিলে আৰু যদি ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে বহুত বহুত মৰম আপোনালোকে আমাক ইমান সদায় বেছি মৰম দিয়াৰ বাবে আৰু থেংক ইউ ছ' মাছ ফৰ ছাপৰ্টিং আছ বাই বাই